নমস্কাৰ শুভভাত বন্ধু বান্ধৱীসকল এটি নতুন পথ এটি নতুন আশাৰে দিনটো শুভ কৰি তোলক তাৰেই কামনাৰে আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ বিশেষ অনুষ্ঠানটি স্বামী বিবেকানন্দই কৈছিল বিশ্বত যদি এনে কোনো দেশ আছে যাক পুণ্যভূমি বুলি ক'ব পাৰি য'ত মানৱ জাতিৰ ধৈৰ্য ক্ষমা দয়া শুদ্ধতা আৰু সৎ প্ৰবৃত্তিসমূহৰ সৰ্বাধিক বিকাশ হৈছিল তেন্তে সেই দেশখন সুনিশ্চিতভাৱে ভাৰতবৰ্ষ আজি 30 ছেপ্টেম্বৰ 2018 ৰাধা গোবিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আছাম ট্ৰিবিউন প্ৰকাশিত হয় 1946 চনৰ আজিৰ দিনটোতে এই বাতৰি কাকতখন প্ৰথমে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল 1839 চনৰ 8 আগষ্ট তাৰিখে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰনাথ হাজৰিকাৰ মৃত্যু হয় 1997 চনৰ আজিৰ দিনটোতে 1999 চনৰ আজিৰ দিনটোতে ভূপৃষ্ঠৰ পৰা আকাশ মাৰ্গলৈ নিক্ষেপ কৰিব পৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ হয় প্ৰিয় শ্ৰোতা বন্ধু এয়া আছিল আজিৰ দিনটোৰ বিশেষ যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কৰক কমেন্ট কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক ধন্যবাদ